হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আহিছোঁ এটা নতুন এটা ভিডিঅ'লৈ আকৌ আহিছোঁ। আমি এইবাৰ দেখাই আছোঁ, মই খেতিডৰা দেখাই আছোঁ আপোনালোকক। কিছুমান যি অসমীয়া বিৰোধী মানুহে কৈ আছে অসমীয়াৰ কোনো কাম নাই, অসমীয়াৰ কাম নোহোৱাকৈ কি অসমীয়াই কি একো নকৰে, খেতি বাতি কি নকৰে নেকি? আপোনালোকক দেখাই আছোঁ যে খেতি বাতি আমাৰ অসমীয়া মানুহো কৰে, অসমীয়া মানুহৰো কষ্ট কৰে, অসমীয়াও কষ্ট কৰিব পাৰে। এই ৰ'দে বতাহে চাওক কিমান হাল মাৰি বা খেতি বাতি কৰি আছে। কেৱল আপোনালোকক দিবৰ কাৰণেতো কৰি আছে, শান্তি আপোনালোকে দিবৰ কাৰণেতো কৰি আছে। আৰু অসমীয়া কি একো নকৰে বুলি আপোনালোকে কিয় হাঁহি ঠাট্টা কৰে? অসমীয়া কি একো কৰিব নোৱাৰে নেকি? ভেন্দি বৰ্তমান ফুলিছে, ভেন্দি বৰ্তমান ফুলি আছে। জিকা আছে, জিকা ফুলিবলৈ ধৰিছে, জিকা ফুলিছে। এইটো আমাৰ হৈছে ঘৰ। ভেন্দি লাগিলে, ভেন্দি হৈছে দুই এটা লাগি আছে। ভেন্দি ভেন্দি লাগি আছে। এইটো এটা আমাৰ ঘৰ। ইয়াত মানুহ থকা নাযায় বাৰু, ইয়াত থাকিব হোৱা নাই। মাত্ৰ 2-3 বছৰ পিছত আহিম ইয়াত। টিং চিং লগাই ল'লোঁ, টিং চিং লগাই থৈ দিলোঁ বাৰু। এটা ৰুম হৈছে আৰু এফালে পিন এটা বনোৱা আছে। টিং চিং লগাই দিলোঁ, টিং চিং লগালোঁ। ইয়াত খেতি কৰিছোঁ অকণমান, খেতি কৰিছোঁ অকণমান, খেতি কৰিছোঁ। এইটো হৈছে আমাৰ ঘৰ আৰু ইয়াত খেতি কৰিছোঁ আৰু এইবোৰ মানুহজনো আছে। এই হাল বৈ আছে, চাপ নাগাইছ হাল চাল বৈ আছে। কাৰণ খেতিয়ক মানুহ ন, খেতি বাতি কৰা মানুহ। আমাৰ অসমীয়া মানুহটো পূৰা খেতি বাতি কৰে ন, অসমৰ মানুহ পূৰা খেতি বাতি কৰে কাৰণে হাল চাল বৈ আছে। গাঁৱলীয়া মানুহ যিটো ট্ৰেক্টৰেৰে হাল বৈ আছে। এই ট্ৰেক্টৰখন ওলাই বৰ দিগদাৰ হৈ গৈছে। আগতে গৰু আছিল, মাছ চাছ মৰা নাছিল, এতিয়া মানে চব মৰি যায়, মাছ চাছ চব মৰি যায়। মাছ চাছ চব মৰি যায় মানে এতিয়া মানে আধুনিক হৈ গৈছে না, তো মাছ চাছ মৰি যায়। এই চাদ্দামটো হাল বৈ আছে, পুৰা। পুৰা ট্ৰেক্টৰ মাৰি আছে, যিহেতু খেতি কৰাৰ দিন এয়া। এইটো বগলী, খেতি কৰাৰ দিন যিহেতু পুৰা হাল মাৰি আছে। পূৰা শেষলৈকে চাই থাকক, প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আপোনালোকক এটা বস্তু দেখাই আছোঁ।